यह वीडियो केवल जागरूकता और शैक्षणिक उद्देश्य के लिए बनाया गया है। इसका स्वरूप व्यंग्य और कमेंट्री स्टाइल का है। इसका उद्देश्य किसी व्यक्ति, राजनीतिक दल या संगठन को बदनाम करना नहीं है। वीडियो में बताए गए सभी तथ्य सार्वजनिक रूप से उपलब्ध समाचार रिपोर्ट्स, आर्टिकल्स और सोशल मीडिया स्रोतों पर आधारित हैं। दर्शक इसे अपने विवेक से देखें। মৰিগাঁও ডিষ্ট্ৰিক্ট হাবিবৰঙাবাৰী গাঁৱৰ এনে এটা কেলেংকাৰী পোহৰলৈ আহিছে যাক শুনিলে আপোনালোকে আচৰিত হৈ পৰিব। চৰকাৰে গৰ্ভৱতী মহিলাৰ বাবে এটা আঁচনি ঘোষণা কৰা হৈছিল, যিটো আঁচনিৰ দ্বাৰা গৰ্ভৱতী মহিলাগৰাকীৰ বেংক একাউণ্টত 2100 টকা দিয়া হয়, যাতে মাতৃ আৰু শিশুটোৰ স্বাস্থ্য যতন ল'ব পৰা যায়। এই টকা কেৱল গৰ্ভৱতী মহিলাৰ বাবেহে আছিল, কিন্তু আজি এই আঁচনি কি ধৰণে এক ব্যৱসায়ৰ ৰূপ লৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো এইটো হৈছে যে এই ধৰণৰ লুটপাটৰ কেলেংকাৰী কেৱল আমাৰ গাঁৱৰ অঞ্চলতেই নহয়, বহুত ডাঙৰ ডাঙৰ চহৰতো হৈ আছে। তেনেহলে আহক চাওঁ আজি এই 2100 টকীয়া স্কেমটোনো কি। পোনপ্ৰথমে আমি জানিব লাগিব যে এই গৰ্ভৱতী মহিলাসকলক দিয়া আঁচনিটোনো কি, সিনো কি কাম কৰিছিল এনেকুৱা যাক বহু লোকে ব্যৱসায় ৰূপ ল'লে। এই গৰ্ভৱতী মহিলাসকলক দিয়া আঁচনিটোৰ নাম হৈছে জাননী সুৰক্ষা আঁচনি, যিটো আঁচনিৰ দ্বাৰা গৰ্ভৱতী মহিলাগৰাকীৰ বেংক একাউণ্টত প্ৰতি মাহে 2100 টকা দিয়া হৈছে, যাতে মাক আৰু শিশুটোক সুৰক্ষিত কৰি ৰাখিব পৰা যায়। কিন্তু মৰিগাঁও ডিষ্ট্ৰিক্ট হাবিবৰঙাবাৰী গাঁৱৰ এজনী মহিলা কিছু লোকক লৈ এই আঁচনিটোৰ দুৰ্ব্যৱহাৰ কৰিছে। তেওঁলোকে গাঁওখনৰ প্ৰতিজনী মহিলা, ছাত্ৰীয়ে হওক বা বিধৱা মহিলাই হওক বা প্ৰেগনেঞ্চি মহিলাই হওক, কেৱল আধাৰ কাৰ্ড আৰু বেংক পাছবুক সংগ্ৰহ কৰা হৈছিল, আৰু সেই বেংক পাছবুকত প্ৰত্যেক মাহে 2100 টকাকৈ ভৰাই দিয়া হৈছিল। আৰু তেওঁলোকে যিসকল মহিলাৰ বেংক একাউণ্ট ব্যৱহাৰ কৰিছিল তেওঁলোকক এটা কথা কোৱা হৈছিল যে আপোনালোকৰ বেংক একাউণ্টত প্ৰত্যেক মাহে 2100 টকাকৈ দিয়া হ'ব, তাৰে আপোনালোকে 300 টকা ৰখাই আমাক 1900 টকা দিব লাগিব। কিন্তু ইয়াত এটা ভাবিবলগীয়া কথা, প্ৰত্যেক মাহে যদি এখন একাউণ্টৰ বিনিময়ত 1900 টকা হয়, তেন্তে প্ৰত্যেক মাহে যদি 100খন একাউণ্টটো ইউজ কৰা হয়, তেন্তে প্ৰায় 19 লাখ টকাতকৈ অধিক টকা এওঁলোকে লুটি আছিল। মই এই স্কেমৰ ওপৰত এটা কথা গেৰাণ্টি দি ক'ব পাৰিম যে ইয়াত সাধাৰণ গাঁৱৰ 3-4জন মানুহে কেতিয়াও এইটো কাম কৰিব নোৱাৰে, কাৰণ বেংকৰ ফালৰ পৰা পইচা ট্ৰান্সফাৰ হৈ আছিল, তাৰ লগতে বেছিক যিখিনি ডকুমেণ্টছ থাকে মানুহৰ সেইখিনিও ভেৰিফাইড হৈ আছিল। তো 100% চিয়ৰ মই ক'ব পাৰোঁ যে ইয়াত কোনোবা নহ'লে কোনোবা ডাঙৰ মানুহ থাকিব লাগিব, ডাঙৰ অৰ্থাৎ চৰকাৰৰ মানুহ হাত থাকিব লাগিব। নহ'লে আপোনালোকে ভাবি চাওক এখন ডকুমেণ্ট ভেৰিফাই কৰাটো ইমান সহজ কথা নহয়। কিন্তু এতিয়া আপোনালোকৰ বহুতে এটা কথা ভাবিব পাৰে যে এই স্কেম কেৱল হাবিবৰঙাবাৰীতহে হৈছে, কিন্তু বাস্তৱত অসমৰ বহুতো চুকে কোণে সৰু সুৰা গাঁৱত এনেকুৱা ধৰণৰ স্কেম চলি আছে। কাৰণ গাঁৱত থকা 90% মানুহে এনেকুৱা ধৰণৰ আঁচনিৰ বিষয়ে বেছি কথা নাজানে, তাৰে সুযোগ লৈ কিছুমান মানুহে নিজৰ পেট পুহি আছে। এয়া আছিল মৰিগাঁও ডিষ্ট্ৰিক্ট হাবিবৰঙাবাৰীৰ 2100 টকীয়া এক ডাঙৰ স্কেম। কিন্তু এতিয়া কথা হ'ল, আমাৰ পুলিচ প্ৰশাসনে এই স্কেমৰ প্ৰধান মাষ্টাৰ মাইণ্ডজনক উচিত শাস্তি দিব পাৰিবনে, নে এই স্কেমৰ ফাইলটো চিৰদিনৰ বাবে পুলিচ প্ৰশাসনৰ কোনোবা চুকত গৈ পৰি থাকিব।